গাইজ নমস্কাৰ মোৰ নাম বিকাশ শইকীয়া আৰু আপোনালোকক আমাৰ চেনেল বিএছ মাইণ্ডছেটলৈ স্বাগতম জনাইছোঁ। আপোনালোকলৈ লৈ আহিছোঁ মোৰ অন্য এটা ভিডিঅ' আত্মসন্মান। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আগৰবাৰৰ দৰে এটা সৰু কাহিনী ক'বলৈ ওলাইছোঁ। এজন ল'ৰা পঢ়াত বৰ গেধা আছিল। সি পঢ়াৰ ক্ষেত্ৰত লৈ সকলো জেগাতে লাজ পাবলগীয়া হৈছিল। সি কলেজলৈ যাবলৈ ইচ্ছা কৰা নাছিল আৰু কাৰণ তাৰ লগৰবোৰে কলেজলৈ বাইক লৈ গৈছিল আৰু তাৰ বাইক নাই। সি ঘৰত সদায় সেইটো বিষয়ক লৈ হুলস্থুল কৰিবলৈ লৈছিল আৰু তাক বাইক লাগিবই বুলি সি ঘৰত অভদ্ৰামী কৰিছিল আৰু তাৰ লগৰবোৰেও তাক সেইটো ক্ষেত্ৰতে ইটিকিং কৰিবলৈ লৈছিল যে তাৰ বাইক নাই, সি কলেজলৈ চাইকেল লৈ আহিছিল। গতিকে সি কলেজত তাৰ লগৰবোৰৰ পৰা যিখিনি ইটিকিং পাইছিল, যিখিনি কথা শুনিছিলে, ঘৰত তাৰ মাক বাপেকৰ লগত সি যিখিনি যুদ্ধ কৰিছিল, সি সেইখিনিত তাৰ জেদটো বাঢ়ি গৈছিল। কিন্তু মাক বাপেকে তাক বাইকখন এটা কাৰণতে নিদিয়ে, কাৰণ সি পঢ়ি মাক বাপেকক সুখী কৰিব পৰা নাছিলে। কিন্তু তাৰ জেদটো দিনে দিনে বাঢ়ি গৈছিল। সি মনত এটাই কথা ভাবিছিল যে তাক এখন বাইক লাগিবই। এদিন তাৰ মনৰ বান্ধ খোল খালে আৰু সি সকলোবোৰ লৈ ঘৰৰ পৰা গুচি গ'লগৈ। ছমাহমানৰ পিছত সি আকৌ উভতি আহিছিল ঘৰলৈ, কিন্তু এখন নতুন বাইক লৈ আহিছিল। এই সৰু কাহিনীটোৱে এটা নিগেটিভ কথা বুজাইছে যদিও মই সকলোকে এষাৰ কথা জনাই দিছোঁ যে প্ৰত্যেকজন মানুহৰে এটা সন্মান থাকে, নিজৰ এটা সন্মান থাকে। এজন ধনী মানুহৰ যিমান সন্মান থাকে, এজন দুখীয়া মানুহৰো কম বেছি পৰিমাণে সিমানখিনিয়ে সন্মান থাকে। আৰু সেই সন্মানটো আনৰ পৰা পোৱা সন্মানৰ কথা মই কোৱা নাই, সেইটো নিজৰ পৰা পোৱা সন্মানটোৰ কথা কৈছোঁ, যাক কোৱা হয় আত্মসন্মান। এজন ঠেলাৱালা, এজন ৰিক্সাৱালা, এজন বিভিন্ন ধৰণৰ সৰু সৰু কাম কৰা মানুহবোৰক আমি ইনচাল্ট কৰোঁ বা আমি বেয়া ব্যৱহাৰ কৰোঁ, কিন্তু সেই প্ৰত্যেকজন মানুহৰো এটা সন্মান আছে, এটা আত্মসন্মান আছে, এটা আত্মবিশ্বাস আছে লগত। গতিকে এদিন মোৰো সন্মানত লাগিছিল যেতিয়া মই সৰু আছিলোঁ আৰু মোৰ বাইক শিকাৰ খুব ইচ্ছা আছিল। মই দেউতাৰ বাইকখনৰ বাহিৰেও মই লগৰ হওক বা কাৰোবাৰ বাইক শিকিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু এদিন মোক এজন মানুহে এষাৰ কথা শুনালে। কথাষাৰ শুনি মোৰ নিজৰ সন্মানত লাগিল, মই লাজ পালোঁ আৰু তেতিয়াই মই এষাৰ কথা মনতে ভাবিলোঁ যে মই বাইক তেতিয়া চলাম যেতিয়া নিজৰ পইচাৰে এখন বাইক ল'ব পাৰিম, লাগিলে সেইখন এখন সৰু বাইকেই হওক। গতিকে মই মোৰ নিজৰ কথাটোৰ পৰা মই ইয়াকে বুজাবলৈ চেষ্টা কৰিছোঁ যে প্ৰত্যেক মানুহৰে এটা সন্মান থাকে আৰু সেই সন্মানত যেতিয়া আঘাত আহে তেতিয়া মনলৈ বিভিন্ন ধৰণৰ কামৰ মনলৈ ভাৱ আহে, কিছুমান কাম কৰিবলৈ। কিন্তু মই এইটো ক'ব বিচৰা নাই যে আত্মসন্মানত লাগিলে বুলিয়ে এনেকুৱা কিছুমান কাম কৰিবলৈ যাৰ পৰা নিজৰ বা আনৰ অশান্তি হয়। আত্মসন্মানত লাগিলে বা মই মনত কষ্ট পালে তেতিয়া এনেকুৱা কিছুমান কথা জেদ হিচাপে ল'ব লাগে যে মই এইটো কামৰ কাৰণেই মই এইটো কাম কৰিমগৈ। সেই আত্মসন্মানত লগা সেই দুখখিনিক যদি আমি এটা জেদ হিচাপে লওঁ, আমি যদি এটা আমাৰ আশা হিচাপে যদি লৈ লওঁ, তেতিয়াহ'লে আমি এজন সফল ব্যক্তি হ'বলৈ চেষ্টা কৰিব পাৰিম। প্ৰত্যেকজন সফল ব্যক্তিৰ আঁৰত তেওঁলোকৰ সন্মানৰ কথা এষাৰ থাকে। তেওঁলোক চাহ দোকানীও হ'ব পাৰে, পেপাৰ বেচা মানুহো হ'ব পাৰে, এজন বিভিন্ন ধৰণৰ সৰু সৰু কামবোৰ কৰা মানুহো এজন সফল ব্যক্তি হ'ব পাৰে। কিন্তু তেওঁলোকৰ আঁৰত এনেকুৱা এটা দিন বা এনেকুৱা এটা কাম থাকি যায় যোনটো তেওঁ সন্মানত লাগিছিল, যোনটো তেওঁ আত্মসন্মানত আঘাত পাইছিল। গতিকে মই এটাই কথা কওঁ যে আত্মসন্মানত যদি কাৰোবাৰ আঘাত লাগে তেতিয়া মনলৈ এনেকুৱা কিছুমান ভাৱ আনিব নালাগে যে এইটো কামৰ পৰাই মই এনেকুৱা কিবা এটা কৰিম বা সেইটো কামক লৈ কাৰোবাৰ অনিষ্ট হয় বা নিজৰ অনিষ্ট হয়। আত্মসন্মানত যদি তেনেকুৱা কিবা আঘাত আহে তেতিয়া এনেকুৱা কিছুমান জেদ ল'ব লাগে, এনেকুৱা কিছুমান মনত ভাৱ ল'ব লাগে যিটোকে লৈ আগলৈ কিবা এটা কৰিব পৰা যায়। আজি মই মোৰ যিমান টকাই ইনকাম কৰোঁ তাৰ পৰা মই এখন বাইক ল'মেই আৰু সেইখন বাইক মই তেতিয়া চলাম। মই এতিয়া মোৰ লগৰ বহুতৰে বাইক আছে, চবৰে লগতে মই অহা যোৱা কৰোঁ, চবৰে লগতে মই থাকোঁ, কিন্তু মই কাৰো বাইক নচলাওঁ।
গতিকে তাৰ পৰা মোৰ একো অনিষ্ট হোৱা নাই, তাৰ পৰা মোৰ ঘৰখনে একো অনিষ্ট হোৱা নাই না। মই আজিলৈকে মা দেউতাক মই কৈছোঁ যে মোক এখন বাইক লাগিব, মোক তুমি বাইকখন লৈ দিবই লাগিব। মোক বাইক নালাগে, মই বাইক তেতিয়া ল'ম যেতিয়া মোৰ নিজৰ পইচা হ'ব, মই নিজৰ পইচাৰে এখন সৰুকৈ হ'লেও বাইক ল'ম। গতিকে সেই আত্মসন্মানত যিটো আঘাত পোৱা যায়, সেই আঘাতখিনিক এটা ভাল জেদ হিচাপে ল'ব লাগে আৰু সেই জেদখিনিক লৈ সদায় কাম কৰি যাব লাগে। গতিকে মই শেষত অকল এটাই কথা ক'ম যে কাৰোবাৰ যদি আত্মসন্মানত আঘাত লাগিছে, তেতিয়াহ'লে এটা ভাল কাম কৰি, এটা ভাল চিন্তা লৈ সেই আত্মসন্মানটোকে নিজৰ এটা কঠোৰ আশীৰ্বাদ হিচাপে লৈ আগবাঢ়ি যাব লাগে।